ভালেই। ধৰিব পৰা নাই। ইছ ৰাম, কেলে মিছেছ বৰুৱা নহয় তিতাবৰ চাহ বাগিচাৰ? হয়নে? মই একেবাৰে চিনি পোৱা নাই। অনলাইন অহা নহয় যে সেইকাৰণে ধৰিব পৰা নাই চাগে। আপুনি কিয় অহা নাই ইমান দিন অনলাইন? বাংলোত যে ইমান কাম, কেতিয়া সময় পাওঁ কওক অনলাইন আহিবলৈ? আজি তথাপিও আহিছো আৰু সময়কণ মিলাই পেলাই। কাম পুৰণি আছেনে ক'ৰবাত গ'ল? কাম কৰা এনেই আছে, কিন্তু চাই দিব লাগে জানে, স্পেচিয়েলি পাকঘৰটোত যে, নহ'লে এওঁ আকৌ খানাটো নাখায়েই, মানে মোক এনি টাইম লাগি থাকে, জান তুমি বনাবা। আপুনি যে বনাই টেঙা আঞ্জাখন বনাইছেনে নাই? এই টেঙা আঞ্জাখন বনালে স্পেচিয়েলি মানে কি হয় নহয়, লাষ্টৰ নেমুকণ যদি মই চেপি নিদিওঁ, হুলস্থুল জানে ঘৰখনত, ৰাতিটো হুলস্থুল কৰি থাকে। আজি মানে টেঙা আঞ্জাখন তেনেকুৱা নহ'লে আগৰ নিচিনাকে নেকি, মতা মানুহ যে জানেই আৰু কেনেকুৱা। হয় নেকি? বাকী হেৰি অৰবে পানীগিলাচ আন না। তাৰমানে হেৰি সামাজিক কাম কিছুমানতো লাগি থকা হৈছে। এই আমাৰ মানে ক্লাবৰ ফালৰ পৰা আমি অলপমান এই ডনেশ্যন অলপ মানে 10টামান ফেমিলিক আমি দিম ভাবিছোঁ, চাউল দালি এনেকৈ আৰু কিবা কিবি। এই ফটোগ্ৰাফাৰটো মানে নাহেই চাওকচোন, মিলাই নাই কিবা। এতিয়া লকডাউন শেষ হ'বলৈ হ'ল, এতিয়া মই কৈছোঁ যি হওক আৰু আমি এইবিলাক ফটোগ্ৰাফাৰলৈ ৰৈ থাকি লাভ নাই, হয় নাই কওক? নিজে তুলি ল'ম আৰু কিনো আছে। বাইদেউ ফটো চটোবিলাক নামাৰিবচোন, ভাল নহয়। তাকে বাকী মানে আমাৰো অলপ ৰুটিনটোত খেলি মেলি হৈছে। ইহঁতি মিছেছ কাকুতি শৰ্মা ইহঁতি মানে একদম হেৰি কৰিছে আৰু হুলস্থুল আৰু মানে মিছেছ বৰুৱা এবাৰ কিটিটো কি হ'ব কি নহ'ব, নহ'লে নাই আৰু কিনো, গভৰ্ণমেণ্টে কৈছে যেতিয়া আমি নামানিম নেকি কওকচোন। বাকী এনেই লকডাউনটো অকণমান বৰ লাগিছে বাৰু, ক্লাব শ্লাব নাই আজিকালি একো, মানে হেৰি এক্টিভিটিজ মানে অকণমান অকল সি ঘৰতে সোমাই আছোঁ আৰু। কিন্তু মানে কি জানে, মনে অকণমান ভালো লাগিছে জানে এই লকডাউনটো, মানে অন্য একো নাই। এই বিহুটো যে মাজত পৰিলে, তাৰমানে কি জানে, এই বিহুটো মানে এনেইতো এওঁ মানে 3-4যোৰমান পাটৰ কাপোৰ আনি দিয়ে বাৰু বিহু বুলি, সেইটো কিন্তু খুব ভাল লাগে দেই, বিহু বুলি যে আনি দিয়ে। কিন্তু মানে ওচৰৰ এই কমিটিৰ ল'ৰাকেইটা মানে মাতে, বিহু কমিটিৰ ল'ৰাকেইটা মানে, তাহাঁতি মানে এনেকৈ বিহু কমিটিলৈ বুলি মানে হেৰি জলপান খাবলৈ মাতে, এই দৈ চিৰা গুড় এনেকৈ। মই আকৌ সেইটো ইমানটো ভাল নাপাওঁ জানে। হয় নেকি? মানে আমাৰ এতিয়া মানে লুচি ভাজিটো বেছিকৈ চলে, দৈ চিৰাটো অকণমান মানে হেৰি লাগে আৰু। মই এনেই খাই দিওঁ, নহ'লে আকৌ তাহাঁতি ক'ব বোলে হেৰি মেনেজাৰৰ ঘৈণীয়ে খুব দেখুৱাইছে এনেকুৱা। মই আকৌ দেখুওৱা এইবিলাক মানে হেৰি নাই আৰু, সৰুৰ পৰা শিকাই নাই সেইবিলাক আকৌ। মই চব একদম নকৰোঁ জানে মই। হয় নেকি? কিন্তু মানে হেৰি আৰু আহি পেলাই কিন্তু লুচি ভাজিটো খাই দিওঁ, লালমোহন বা ৰসগোল্লা এটাৰ লগত যি আছে আৰু ঘৰত তেনেকৈ খাই দিওঁ। ৰুবিয়ে বনাই দিয়ে, তেতিয়াহে অকণমান মানে ভাল লাগে জানে। বাকী হেৰি বহুত কথা পাতিলোঁ ন আজি, আহিম দিয়ক আকৌ হা। বাকী আমাৰ ফালে পাক এটা মাৰিবচোন। আহিছোঁ দেই, ভালে থাকিব। বাৰু ঠিক আছে, আপোনাক লগ পাই ভাল লাগিল। নমস্কাৰ। It's the motherfucking Eagle Double G.